প্ৰভু শ্ৰীৰামৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি কবি তথা দাৰ্শনিক তুলসীদাসে হনুমান চালিচা ৰচনা কৰিছিল। এই কথা হয়তো আপুনি জানে। প্ৰভু হনুমানক প্ৰসন্ন কৰিবলৈ বহু লোকে হনুমান চালিচা পাঠ কৰে ঠিকেই, কিন্তু কেইটামান সৰু সৰু ভুলৰ বাবে প্ৰভু হনুমানৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। বিশ্বাস কৰা হয় যে হনুমানক পূজা কৰা ভক্তসকলৰ সমস্ত ৰোগ ব্যাধি দুখ কষ্ট নাইকিয়া হৈ সেই ভক্তৰ জীৱনত সুখ সমৃদ্ধি ধন ঐশ্বৰ্য বৈভৱ আৰু ইতিবাচক শক্তিৰে ভৰি পৰে। যি ভক্তই নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰে সেই ভক্তক প্ৰভু হনুমানে প্ৰসন্ন হৈ সকলো কষ্টৰ পৰা মুক্তি প্ৰদানৰ বৰদান দিয়ে। প্ৰিয় দৰ্শক, আপোনাক কাটৰে অনুৰোধ জনাইছোঁ, আপুনি যাতে হনুমান চালিচা পাঠ কৰোঁতে এই ভুলবোৰ কেতিয়াও নকৰে। নমস্কাৰ 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 প্ৰিয় দৰ্শক, আপুনি চাই আছে ডিবি মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। লগতে আমাৰ চেনেলটোত যদি আপুনি নতুন, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ ফালৰ পৰা আগবঢ়োৱা ভিডিঅ'বোৰ আপুনি নিয়মিতভাৱে পাই থাকিবলৈ সুবিধা পায়। যদি আপোনাক অলপ হ'লেও উপকৃত কৰিছোঁ বুলি আপুনি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি কমেণ্টত জয় বজৰংবলী বুলি নিশ্চয়কৈ লিখিব। ভিডিঅ'টো যদি ভাল লাগে উপহাৰ হিচাপে আন এজনলৈ শ্বেয়াৰ কৰি দিব, কিয়নো পুণ্য জ্ঞান আপুনি যিমানেই আনৰ লগত শ্বেয়াৰ কৰে ইয়াৰে দুগুণ পুণ্য ফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। দাৰ্শনিক তুলসীদাসে ৰোগীয়া অৱস্থাত হনুমান চালিচা ৰচনা কৰিছিল আৰু এই হনুমান চালিচা ৰচনা কৰাৰ পিছ মুহূৰ্তৰ পৰাই অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু আজিৰ এই আধুনিক সমাজ ব্যৱস্থাটো হনুমান চালিচা পাঠ কৰি বহু ভক্তই বহু দুৰাৰোগ্য ব্যাধিৰ পৰা আৰোগ্য লাভ কৰাৰ উদাহৰণ আছে। আহকচোন এতিয়া হনুমান চালিচা পাঠ কৰাৰ সময়ত কি কি ভুলৰ পৰা আমি বাচি বা আঁতৰি থাকিব লাগে জানো আহক। হনুমান চালিচা পাঠ কৰোঁতে কেতিয়াও আধৰুৱাকৈ এৰি বা মাজৰ পাতৰ পৰা পাঠ কৰিব নালাগে। যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিব তেতিয়া শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰেহে পাঠ কৰিব। আৰম্ভণিৰ পৰা শেষলৈ সম্পূৰ্ণকৈ পাঠ নকৰাকৈ বহাৰ পৰা কেতিয়াও উঠি নাহিব। প্ৰাৰ্থনা গৃহ বা গোসাঁই ঘৰত চাকি ধূপ ধূনা জ্বলাই প্ৰভু হনুমানক স্তুতি কৰি শুদ্ধ আৰু পবিত্ৰ মনেৰে হনুমান চালিচা পাঠ কৰিব লাগে। প্ৰিয় দৰ্শক, যদি আপুনি নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰা এজন ভক্ত, তেতিয়াহ'লে সেই ভক্তই তামসিক আহাৰ আৰু নিচাজাতীয় দ্ৰব্য কেতিয়াও সেৱন কৰিব নালাগে। যদি আপুনি ভুল কৰি আছে তেতিয়াহ'লে আজিৰে পৰা আপুনি সাৱধান হওক, নহ'লে বজৰংবলীৰ কৃপাৰ বিপৰীতে ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি। যি ভক্তই প্ৰতিদিন বা কেৱল মংগলবাৰ শনিবাৰৰ দিনাখন হনুমান চালিচা পাঠ কৰে সেই ভক্তই দুৰ্বল বা অসহায় লোকক কেতিয়াও দুখ কষ্ট দিব নালাগে। ইয়াৰ উপৰিও কেতিয়াও মুখৰ পৰা অপশব্দ তৰ্ক কাজিয়া লিপ্ত হ'ব নালাগে। ইয়াৰ বিপৰীতে পৰাপক্ষত দুখীয়া অসহায় লোকক আপোনাৰ সাৰ্থক অনুযায়ী সহায় কৰিব লাগে। প্ৰিয় দৰ্শক, আপুনি যদি এজন বিবাহিত পুৰুষ বা মহিলা আৰু যদি আপুনি এজন প্ৰভু হনুমানৰ সঁচা ভক্ত বুলি আপুনি নিজকে ভাবে, তেতিয়াহ'লে কোনোদিন অবৈধ সম্পৰ্কৰ পৰা আপুনি দূৰত থকাটো উচিত। এনেকুৱা কাৰ্যত লিপ্ত থকা ব্যক্তি হনুমান চালিচা পাঠ কৰি প্ৰভু হনুমানৰ কৃপা লাভ কৰাটো দূৰৰেই কথা, ওলোটাকৈ চৰম বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি। যদি আপুনি আপোনাৰ ঘৰৰ সুখ শান্তি ধন ঐশ্বৰ্য বৈভৱ আশা কৰি হনুমান চালিচা পাঠ কৰে, তেতিয়াহ'লে কোনোদিনেই ভুলতো পশু পক্ষীক কষ্ট দিব নালাগে। যি ব্যক্তিয়ে পশু পক্ষীক মৰম আদৰ কৰে সেই ব্যক্তিৰ ওপৰত ভগৱানৰ সদায় আশীৰ্বাদ থাকে। প্ৰভু হনুমানৰ চালিচা পাঠ কৰোঁতে কেতিয়াও খৰখেদা কৰিব নালাগে। ধীৰ স্থিৰ শৃংখলাবদ্ধভাৱে শ্লোকসমূহ শুদ্ধকৈ উচ্চাৰণ কৰিহে কৰিব লাগে। ধৈৰ্য ধৰি মনৰ সকলো ভাৱ চিন্তা আঁতৰাই ৰাখি
শান্ত আৰু পবিত্ৰ মনেৰে এই চালিচা পাঠ কৰিলে নিশ্চয়কৈ আপুনি সুফল পাব। প্ৰিয় দৰ্শক, হনুমান চালিচা পাঠ কৰোঁতে ৰাম নাম নোলোৱাকৈ ভুলতো আপুনি হনুমান চালিচা পাঠ আৰম্ভ নকৰিব। এই কথা আপুনি নিশ্চয়কৈ জানে যে প্ৰভু হনুমান ভগৱান শ্ৰীৰামৰ পৰম ভক্ত। সেই ভগৱান শ্ৰীৰামৰ নাম নোলোৱাকৈ কেতিয়াও কোনোদিনে হনুমান চালিচা পাঠ কৰিব নালাগে। ৰাম নাম নোলোৱাকৈ এই চালিচা পাঠ কৰিলে প্ৰভু হনুমানৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে আপুনি। বিশেষকৈ এটা কথা নিশ্চয়কৈ আপুনি মনত ৰাখিব, হনুমান চালিচা পাঠ কৰোঁতে কমেও 3 বাৰ নাইবা 108 বাৰ পৰ্যন্ত পাঠ কৰিব পাৰিলে অতি উত্তম বুলি কোৱা হৈছে। প্ৰতিদিনে নোৱাৰিলেও মংগলবাৰ বা শনিবাৰৰ দিনাখন প্ৰভু হনুমানৰ দৰ্শন নিশ্চয়কৈ কৰিব। যদিহে আপুনি হনুমানৰ চালিচা পাঠ কৰা এজন ব্যক্তি, তেতিয়াহ'লে বজৰংবলীৰ এজন পৰম ভক্ত বুলি নিজকে সেই দিনাখন অকণমান সময় উলিয়াবচোন। এই 2টা বাৰত প্ৰভু হনুমানৰ সন্মুখত ঘিউৰ চাকি ধূপ ধূনা জ্বলাই মন্দিৰতে হনুমান চালিচা পাঠ কৰিলে অতি উত্তম বুলি মনা হয়। এনে কৰিলে যিমান ডাঙৰ সমস্যাই নহওক কিয় সকলো সমস্যাৰ পৰা আপুনি উদ্ধাৰ পাব বুলি বিশ্বাস কৰা হয়। জ্যোতিষশাস্ত্ৰ নিয়ম অনুসৰি মংগলবাৰ আৰু শনিবাৰৰ দিনাখন 3 বাৰ হনুমান চালিচা পাঠ কৰিলে অত্যন্ত শুভফল লাভ কৰে বুলি উল্লেখ কৰা আছে। প্ৰিয় দৰ্শক, এই কথাখিনি আমি মানি চলাটো অতি জৰুৰী। এই কথাখিনি বহুতে সাধাৰণ বুলি ভাবি আওকাণ কৰে, কিন্তু যিয়ে এই কথাখিনি মানি নচলে তেওঁ 1000 বাৰ হনুমান চালিচা পাঠ কৰিলেও প্ৰভু হনুমানৰ কৃপাৰ পৰা সদায় বঞ্চিত হ'বলগীয়া হয়। প্ৰিয় দৰ্শক, আশা ৰাখিছোঁ আজিৰ এই কথাখিনিৰ পৰা আপুনি অলপ হ'লেও উপকৃত হ'ব আৰু আশা কৰিছোঁ বজৰংবলীয়ে আপোনাক আমাক সকলোকে কৃপা কৰি যাওক। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ জনাইছোঁ। নমস্কাৰ।